এজন টমটম চালক জুবিনৰ মানে খুবেই ভক্ত। মানুহজনে টমটম চলায় আৰু মানুহজনৰ মুখৰ পৰা এটা আপোনালোকক গীত শুনাম। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই এইয়া মানুহজনৰ পৰা আপোনাৰ নামটো কি? মোৰ নাম মহম্মদ মুজিবুৰ ৰহমান। আপোনাৰ ঘৰ? জুবিনমুখ বৰজাৰী মাজগাঁও। আপোনাৰ পেচা কি? মইতো পেচা এইটো ৰিক্সা চলাই খাওঁ, ৰিক্সা চলাই। আপুনি কিমান ভাল পায় জুবিনক? মই জুবিনক অতি বহুত ভাল পাওঁ, বহুত মানে কি কৈ মাতি লাভ নাই, এনেকুৱা মোৰ প্ৰিয় বন্ধু হয় জুবিন দা। আপুনি আৰু যে যিমান জুবিনৰ মানে ভাল পোৱা মানুহ আছে তেখেতসকলৰ কাৰণে কিবা এটা গাব নেকি? মইতো তেওঁৰ গান মোৰ অন্তৰত দিলত বহুত আছে, কিন্তু এইবিলাক গান মই কেতিয়াবা মই নিজে গুণগুণাই থাকোঁ। আৰু মানে বেলেগে নাজানে যে এই মানুহজনে জুবিনদাৰ ইমান ভাল পায় বুলি, বা জুবিনদাৰ গানবিলাক সি অকণমান গুণগুণাই বুলি মানুহে নাজানে। কিন্তু এই কেইদিনৰ জুবিনদা মৰাৰ পিছৰ পৰাহে মানুহে অকণমান গম পাই আছে যে যিহেতু জুবিনৰ পাগল মানুহ হয়। আপুনি ৰাইজক কি ক'ব এই বিষয়ে? ৰাইজক কম এইটোৱে যে আপোনালোকে অকণমান চালি জাৰি আমাৰ জুবিনদাৰ মানুহটো অতি সোনকালে ওলাই দিব লাগে, যে জুবিনদাক ক'ত লৈ গৈছে, ক'ত কি কৰিছে। মানে এতিয়াতো আমি চব দেখা পাই আছোঁ, চব অন্তৰত সোমাই আছে যে কোনে কি কৰিছে নকৰিছে। আমি ইমানখিনি গম পাই আছোঁ, যদিও এইবিলাকক ধৰিব নোৱাৰে, যে আমি অতি দুখিত হ'ম তেওঁৰ কাৰণে।